Hey guys, নমস্কাৰ। ৱেলকাম টু MG Vlogs Triple 8। আমি এতিয়া আজি আহি আছোঁ ডিচেম্বৰৰ প্ৰথমতে আমি বনভোজ খাবলৈ আহি আছোঁ। আমি যাম এতিয়া অৰুণাচলৰ সীমান্তৱৰ্তী কিমিনলৈ, কিমিন কুৱাৰী। চাই থাকিব আমি আজি ক'ত কেনেকুৱা পৰিৱেশত পিকনিক খাওঁ। আচলতে কিমিনত আগে পিছে পিকনিক খাই পোৱা নাই, পাইছোঁ যদি মানুহৰ ঘৰত খাইছোঁ, দাদা এজনৰ ঘৰত প্ৰায় আমাৰ পাৰ্টি চলি থাকে। আজি আমাৰ ইয়াত দেহা আছে, এয়া কাবেৰী আছে, আৰু আমাৰ লগত আজি আমাৰ প্ৰিন্স আছে, আমাৰ ঘৰৰ নতুন সদস্য। প্ৰিন্সক এতিয়া নেদেখাওঁ, ড্ৰাইভিং কৰি আছোঁ। ড্ৰাইভিং কৰি থাকোঁতে অলপ কেমেৰাটো ইফাল সিফাল কৰিবলৈ অসুবিধা হয়। চ' চাই থাকিব, আমাৰ প্ৰিন্সকো চাব আজি, আৰু প্ৰিন্সক ভালকৈ গাড়ী ৰখাই পিনি দেখাম, চাই থাকিব গাইজ। এতিয়া আহি আমি আমাৰ ঘৰৰ পৰা পোনে চিলনীবাৰী হৈ আহিলোঁ। আহি বালিডিঙৰ পৰা এতিয়া আমি ফোন লগাম আমাৰ দাদা বৌসকললৈ, ক'ত আছে কৈছে। বৰ্তমান ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি কিছু সময় পিছত চেষ্টা কৰক। দাদাৰ ফোনটো ব্যস্ত হৈ আছে, অলপ পাছত আকৌ ট্ৰাই কৰিম। আমি ঘৰতে আছেনে তেওঁলোক পিকনিকলৈ ওলাই আহিল, আমি চাব লাগিব। যাই কি নহওক, চাই থাকক আপোনালোকে, দেখাই থাকিম আজি আমাৰ পিকনিক প্লেচটো কেনেকুৱা আৰু আমি কিহেৰে খালোঁ পিকনিক। ৰিং কৰিছে, ৰ'ব। আপুনি কল কৰি থকা ব্যক্তিজনে ফোনটো ৰিচিভ কৰা নাই, হয়তো ব্যস্ত আছে। যাই কি নহওক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি ৰাস্তাটো খুব বেয়া, অকণমান 1 কিলোমিটাৰমান। অলপ পাছত আকৌ লগ পাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ আপোনালোকে চাই যাব, আৰু আমিও যিমান পাৰোঁ দেখাই যাম। যিহেতুকে ডিচেম্বৰ বুলি ক'লে, জানুৱাৰী বুলি ক'লে বনভোজৰ এটা আমেজ, মানুহে মানে প্ৰকৃতিৰ মাজত এসাঁজ খাই বৰ আনন্দ লাগে। আপোনালোকে কেনে পায় জনাবচোন কমেণ্ট কৰি। আহি আমি কিমিন ৰোড পাই গ'লোঁ। এতিয়া আমি আৰু অলপ পাছতে, আৰু অলপ দূৰ যোৱাৰ পাছতে আমি আমাৰ পিকনিক প্লেচ পাই যাম। এতিয়ালৈকে দাদাই ফোনটো ৰিচিভ কৰা নাই, হয়তো আমি দাদাহঁতৰ ঘৰলৈও যাবলগীয়া হ'ব পাৰে। যদি যাওঁ দেখাম আপোনালোকক, চাই থাকিব। এতিয়া আমি কিমিন ৰোডত, ৰাস্তাটো অলপ ভাল। এতিয়া আহি আমি ডিজু বজাৰ পালোঁহি। ডিজু বজাৰত অলপ ভিৰ লাগিছে, আজি শনিবাৰ, ওচৰতে ডিজু বাগান আছে, আৰু মেবি আজি দৰমহা হয় বাগানৰ যিসকল কৰ্মচাৰী, আৰু সেই কৰ্মচাৰীসকলৰ দৰমহা যেতিয়া হয় মানে ইয়াতে বজাৰখন অলপ ডাঙৰকৈ বহে। বজাৰখনত আজি সপ্তাহটোৰ বজাৰ, মানে ঘৰুৱা সামগ্ৰীখিনি ইয়াৰ পৰা ক্ৰয় কৰে। আৰু এইফালে চাওকচোন কি সুন্দৰ পৰিৱেশ, ষ্টুডেণ্টবিলাক স্কুলৰ পৰা আহিছে। আচলতে এই শনিবাৰ দিনটোত ষ্টুডেণ্ট লাইফত মানে এটা এক্সট্ৰা মানে ফিলিংছ হয়। আগতে আমাৰো লাগে কেতিয়া শনিবাৰটো আহে, কাৰণ শনিবাৰ অহাৰ লগে লগে আমি সোনকালে ছুটি পাওঁ, আৰু সেই দিনটো খেলিবৰ কাৰণে আমি অকণমান সময় বেছি পাওঁ। কিমান ধুনীয়া এটা পৰিৱেশ। আচলতে সেই জীৱনটো পাৰ কৰি আহি নিজে এতিয়া ৰিয়েলাইজ কৰিছোঁ, ষ্টুডেণ্ট লাইফটোৱে আচলতে মানুহৰ বেষ্ট লাইফ। বন্ধুসকল, ইয়াতে এই জেগাটো আহি বৰ ধুনীয়া লাগে, কিন্তু এই জেগাটো আচলতে বিপদজনক জেগা। আপোনালোকে চাব পাৰে এইকণ জেগাতে হাতী ওলায়, আৰু ভাগ্য ভাল থাকিলে কেতিয়াবা দেখা পোৱা যায়, কিন্তু বৰ চোৱাৰ হেঁপাহত আগবাঢ়ি নোযোৱা ভাল, যিহেতুকে তেওঁলোক বনৰীয়াটো। পোহনীয়া হ'লে বেলেগ কথা, আৰু এই বনৰীয়া হাতী মানে কেতিয়াবা মানুহক এটেক কৰাও দেখা পোৱা যায়, এনেকুৱা মানে উদাহৰণ আছে। গতিকে মানে ভয় লগাই জেগাটো। আৰু মই আহোঁ যদিও প্ৰায় ৰাতি বেছি দেৰিলৈকে ইয়াত নৰওঁ, আৰু ফেমিলি লৈ থাকিলেতো অলপ মানে চিটুৱেশ্যনটো ক্ৰিটিকেল হৈ যায়। গতিকে আমি বাগানৰ মাজে মানে বাগানৰ এইফালে ফৰেষ্ট লেণ্ড এয়া, আৰু এইফালে বাগান।
এতিয়া আমি আহি আছোঁ ৰাসৰ গীত শুনি। আপোনালোকে শুনকচোন। গোকুলৰে শ্ৰী কৃষ্ণ নয়ন আহি আমি নদীৰ সোমাজত পালোহি, কিন্তু ৰাস্তা বৰ দুৰ্গম। এয়া আহি আমি পিকনিক স্পট পাই গ'লো। অলৰেডি খানা ৰেডি, क्या बोला रवि बोलिए। এয়া আমাৰ দেৱী পাতত উঠিছে। এয়া আমাৰ বাৰ্থডে গাৰ্লৰ হাজবেণ্ড ভিভ। এই আমাৰ প্ৰিন্স দেখাম কৈছিলে, এয়া দেখালো। কি বনিলে এতিয়া? কেতিয়া আহিলে? এয়া আমাৰ কেৰাহী পাতিছে আৰু এয়া কি হৈ আছে? ভাত। খাব লাগে আৰু এয়া কি? চিকেন ফ্ৰাই। আইয়া, এয়া আমাৰ খেল ধেমালি চলি আছে, চাই থাকক আৰু দেখাওঁ। এয়া আমাৰ হেপী বাৰ্থডে বনভোজৰ মাজতে বাৰ্থডে কেক কটা হ'ব এতিয়া। আৰু কি ধুনীয়া ভিউ নদীখনত আছে। এতিয়া পানী আছে, কম আছে। টিলিং আহিছে আমাৰ। টিলিং আজি নতুন আলহীও লৈ আহিছে পিকনিকত। এইটো কি হ'ব ভাবি? আজি নতুন ৰেচিপি এটা দেখাম, ফুলকবিৰ পকৰা। এনেই খায় তো। হেপী বাৰ্থডে। হাঁহৰ মাংস বনি আছে অলৰেডি। মুৰ্গী মাংস হৈ গ'ল। মুৰ্গী মাংস নমাই দিলে আৰু আমাৰ মায়ে খামকে বহি আছে। এয়া আমাৰ বাৰ্থডে গাৰ্ল। এয়া এটা ৰেচিপি বনাই আছে। এইটো ক'ৰ পৰা অনা ভাবি? মণিপুৰ। মণিপুৰৰ পৰা অনা। এইটো আমাৰ অসমত চেপা পুঠি কয় ন? আৰু এইটো ক'ৰ পৰা অনা? বি জলকীয়া, মণিপুৰ। এইটো কি বনাব? চাটনি বনাব। এইটো চাই থাকক, দেখাম চাটনি আজি নতুন এটা তৰিকাত। এয়া চেপা পুঠি মাছ। ব্লগ বনাম, ব্লগত দেখাম তোমাৰ। আজি গাৰ্লফ্ৰেণ্ডৰ সৈতে আজি আমাৰ টিলিং আহিছে, গাৰ্লফ্ৰেণ্ডক লৈ। গাৰ্লফ্ৰেণ্ড ক'ত গ'ল টিলিং? এয়া আমাৰ পুঠি মাছ জ্বলাই আছে ভাবিয়ে। তাৰপাছত চাটনি বনাব। কোমোৰা ৰেডি হৈ গ'ল। এয়া ফুলকবি পকৰি বনাব। খাই থাকক, দেখাই আছো আৰু অন্যান্য ৰেচিপি। হেপী বাৰ্থডে। এয়া আমাৰ মুখ লুকুৱাই আছে মালবিকা। Featuring Selena Gomez. You dance to the song all through the year. Now dance to it one more time before the year ends. Tap the banner to play your favorite চাও song ভাবি of এফালে the year. এপাক। আল্টিমেট লাগিছে একদম। এয়া আমাৰ দাদাই বৌক মেকআপ কৰি আছে। আইও মজা। শেষত আমাৰ খানা ৰেডি হৈ গ'ল।
পুৰা খাবলৈ বহি গ'ল হেড কোৱাৰ্টাৰ ৰেডি হৈ গ'ল এফালে বামুণ বহিছে আৰু এফালে বামুণৰ এইটো আমাৰ দেৱজিৎ শৰ্মা বহিছে খাইছে আৰু এফালে আমাৰ দেৱজিতৰ গাৰ্লফ্ৰেণ্ড মানে ইফালে মোক কৈ আছে চেহেৰাটো দেখাব বিচৰা নাই এইফালে খানা ৰেডি এতিয়া আমি খাব লৈছো এয়া হাঁহ লগত এয়া আমাৰ ফুলকবিৰ পকৰা আৰু স্পেচিয়েল চাটনি মণিপুৰৰ এয়া আমাৰ স্পেচিয়েল চাটনি মণিপুৰৰ গাজৰ বিলাহী চালাড এয়া আমাৰ পকৰা লৈ বাৰ্থডে গাৰ্ল খাৰা হৈ গৈছে ঢাক্কান में दिखा दो ना মালবিকা ফুল চেহেৰা দেখাবলৈ বেয়া পাইছে পাপৰ আহি গ'ল आपका क्या था नाम बहन जी ना বুনু ঠিক আছে আমি এতিয়া খাই থাকো বনভোজৰ শেষত এয়া আমাৰ চাফ চাফাই অভিযান আমি খোৱা জেগাবোৰ